নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। লগতে আমাৰো ভাল। আজিও মই খাৰ ভিডিঅ'ৰ মাজলৈ আহিলোঁ। যদি মোৰ চেনেলটো ভাল লাগে এটা লাইক, এটা কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ভাতৰ লগত কি খাম সেইটো কৈ আছোঁ। এইটো হৈছে স্কোৱাছৰ আঞ্জা, মাছেদি ৰন্ধা। এইটো হৈছে আলু দি মাছ ৰন্ধা। এইটো হৈছে মাছ ভজা আৰু এইটো জলকীয়া আৰু এইখিনি ভাত।